হেল্ল' গাইজ, কি খবৰ? যাৰ বেয়া চলি আছে ভগৱানৰ আগত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকো ভাল হওক। আৰু এনেকৈ মানে মই ওলাই লৈছোঁ ৰাসলৈ, যিহেতু পাত লৈছিলোঁ। কালি মই আপোনালোকক দেখুৱাবলৈ নহ'ল। কালি লৈছিলোঁ বলভদ্ৰ আৰু আজি হৈছে কৃষ্ণ। আৰু কৃষ্ণ ওলাবলৈ যাব আৰু আধা হৈ আহিছে, যিহেতু মেকআপ কৰাটো অকণমান দেৰি হয়। আৰু প্ৰথমতেই আছে মোৰ, যিহেতু মানে ভিডিঅ'টো মই বেলেগক কৰিবলৈ দিছিলোঁ, যিহেতু ভালকৈ কৰা হৈছে নহয়। আপোনালোকে চাওঁ আহক আৰু গৈ লওক, চাওঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব শেষলৈকে চাব। ব'লক। ভয় না
আর সদায় সদায় মোক কিমানো কৰিছ আজি নাযাওঁ মই নগলে শ্ৰীৰাম দামকে বেয়া পাব নহয় আহা এতিয়া কিবা অলপ খাই ল'বাগে ভাল আই
যোৱাটো পাৰোঁ দাদা আৰু মই সগৌ চোৰাং ভূমিলৈ যাওঁ নকৰিবা মোক কোনো বিপদ নহয় তোমালোকে ফোনতে দিয়া অপেক্ষা কৰা মই আৰু কিবা খবৰ দিয়া ব্লগটো বেছি দীঘল কৰিব বিচৰা নাই ইমানতে মই সামৰণি মাৰিছোঁ আপোনালোকলৈ ফটোটো কিমান দিছোঁ আপোনালোকে চাই ভাল পাব